নমস্কাৰ সন্ধ্যা চোৱাললৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো বাবা থানলৈ আপোনাক দিনা কৈ দিম ছোৱালী জন্মদিনৰ দিনাখনে মানে ভাবিছিলো যাম বুলি আৰু তাই সিদিনা অলপমান গা বেয়া হোৱাকৈ যাব নোৱাৰিলো আৰু গতিকে আজি দুদিন পিছ পৰি গ'ল আজি সেই চাকি গছ আগবঢ়াই থৈছিল যে সেইকাৰণে ভাবিলো চাকি গছ দি থৈ আহোঁ গতিকে এতিয়া গৈ আছো অহো দেখলে চোৱা এয়া চিপছ লাগে দোকানত চিপছ দেখিছে চিপছ খাম কি খাবা শুন কোনে আনিব দেখে আনিব তুমি কোনফালে যোৱা হলিফালে যোৱা নি কোনফালে যাবা সেইফালে এটা কৈ দিয়া চিপছ আনিব এইখিনি তোমাৰ দেউতাকে গাড়ীখন ৰখালে আৰু তাই দেখিলে দোকানত চিপছ আছে আৰু সেইকাৰণে চিপছ লাগে আমি আহি পালোহি ক'ত আহিলো আমি হৈ গ'লে পালাই কৃষ্ণ কমি দেই এতিয়া বোলে দেউতাই চাকি লৈ গৈ আছে চাকি জ্বলাওঁগৈ কিমান ধুনীয়াকৈ বহি আছে আমি প্ৰায়ে অহা সেই থান ভাগলৈ আচলতে খুব ভাল লাগে যেতিয়া আমি ভগৱানৰ ওচৰলৈ আহোঁ এনেদৰে চাকি জ্বলাওঁ ধূপ জ্বলাওঁ কিবা এটা ভাল লাগি যায় মনটো খুব শান্তি যেন লাগে ভগৱানৰ ওচৰত সেৱা কৰি চাকি ধূপ জ্বলাই হ'ল আচলতে ভিডিঅ'বোৰ ভালদৰে কৰিব নাই পৰা তাৰ বাবে দুখিত আৰু এটাই কামনা কৰিছোঁ আমাৰ লগতে আপোনালোক সকলোৰে ভগৱানে মংগল কৰক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সেইফালে চোৱা বান্দৰকেইটা চোৱা এইটো পৰিৱেশ ইমান ধুনীয়া লাগিছে পৰিৱেশটো বৰ ধুনীয়া লাগিছে মন্দিৰ ভাগৰ ভিতৰৰ পৰাই এই পৰিৱেশ উপভোগ কৰিবলৈ পাই সঁচাকৈ খুব ভাল লাগিছে এতিয়া যাবলৈ ওলালোঁ আমাৰ হৈ গ'ল চাকি বন্তি জ্বলাই এতিয়া ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ আগলৈও আমাক যাতে এনেদৰে মৰম চেনেহ দি যাব